শাৰদীয় দুৰ্গোৎসৱৰ উপলক্ষে মিলিজুলি ঐক্যমঞ্চৰ উদ্যোগত বিশাল আয়োজন। শৰৎ ঋতুৰ আগমনে ধৰিত্ৰীৰ বুকুলৈ বোৱাই আনিছে শাৰদীয় বতৰৰ মনোমোহা সুবাস। এই শাৰদীয় বতৰতে সমগ্ৰ দেশতে আৰম্ভ হয় পূজা অৰ্চনা, উৎসৱ পাৰ্বণ, মেলা আদি এক উৎসৱমুখৰ পৰিৱেশ। হিন্দু ধৰ্মৰ নিয়ম অনুসৰি শাৰদীয় বতৰত দুৰ্গোৎসৱত প্ৰথম নিয়মৰূপে মহালয়া উলহ মালহেৰে উদযাপন কৰা হয়। দুৰ্গা দেৱীক ধৰালৈ আদৰি আনি অপশক্তি নাশ কৰিবলৈ মহালয়াত দেৱীক অৰ্চনা বন্দনাৰে সন্তুষ্ট কৰি নিজৰ মনোবাঞ্ছা পূৰণাৰ্থে লগতে তিনিচুকীয়াবাসী ৰাইজে দেৱীৰ আশীষ লোৱাৰ সুবিধাৰ্থে তিনিচুকীয়াৰ তিনিকুণীয়া স্থিত ৰিলায়েন্স শ্বপিং মলৰ সমীপত মিলিজুলি মহালয়া ঐক্যমঞ্চৰ উদ্যোগত কে মিউজিক চেণ্টাৰৰ সহযোগত তথা মহাৰূপা দুৰ্গাৰ দেৱী বন্দনাৰ তালে তালে ভক্তগণক দেৱী বন্দনাৰে মুখৰিত কৰিবলৈ বিশাল প্ৰস্তুতিৰে মহালয়া আয়োজন কৰা হৈছে। এই দেৱী বন্দনাৰে দুৰ্গতি নাশিনী দুৰ্গাক ধৰালৈ আদৰি আনিবলৈ কৰা আয়োজনসমূহত তিনিচুকীয়াবাসী ভক্তপ্ৰাণ ৰাইজক উপস্থিত থাকিবলৈ উদযাপন সমিতিৰ হৈ সভাপতি ঝৰ্ণা পল চৌধুৰী আৰু সাধাৰণ সম্পাদক পুষ্পা পলে বিনম্ৰতাৰে আহ্বান জনায়।